morning everyone. Welcome to my new vlog অসমৰ সন্দীপ চেনেলতে আপোনালোকক স্বাগতম জনাইছোঁ। পুৱাই ধাননিৰ মাজৰ পৰা কি সুন্দৰ এটা পৰিৱেশ। ধান পকাই নাই অৱশ্যে, আধা কেঁচা আধা পকা হৈ আছে আৰু কাটিব হৈছেহি আৰু ৰাতিপুৱাই গুটি ধাননি সৰু সৰু পাত তুমি আছাহি চিনিবলে তাত। এবাৰ পানী আহাতে এইবিলাক ধান নহ'লে বাৰু পুৱাই দিছোঁ। ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু চেনেলটো নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। এইটো বেলি ওলালে আৰু টাইমো হৈছে বাৰু এতিয়া প্ৰায় 7টা চাৰে 7টাই বাজিব এতিয়া। আজি জেওৰা দিম মানে, তো সেইকাৰণে গছ গছনি কাটি লৈছোঁ। তামোল গছ কাটি লৈছোঁ, তামোল গছৰ আৰু বাঁহে মিলাই জেওৰা দিম আৰু খাই লওঁ। মটৰ মাহ, জাতিলাও, লেচেৰা মাহ, হালধি ভাজি, লাই চাটনি আৰু ভাত খাই লওঁ। তাৰপিছত লগ পাইছোঁ আকৌ। তো এতিয়া খুটি মাৰি আছে জেওৰা। কমপ্লিট হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই, টাটা।